নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নবন্তাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এডিকুৱেষ্টলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ আমাৰ প্ৰধান বিষয়টো হৈছে প্ৰিয়াম্বল, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰিয়াম্বলখন। প্ৰিয়াম্বল মানে অসমীয়াত হৈছে প্ৰস্তাৱনা। যিকোনো এটা বস্তু বা কিতাপ কিনি আনিলে আমি সদায় তাৰ লগত এখন উদ্দেশ্যাৱলী তথা মেনুৱেল লাভ কৰোঁ, য'ত লিখা থাকে প্ৰডাক্টটোৰ বিষয়ে বা কিতাপখনৰ বিষয়ে, কাৰ উদ্দেশ্যে বনোৱা হৈছে, কিহৰ কাৰণে বনোৱা হৈছে, এই সকলোবোৰ কথা। ঠিক সেইদৰে এখন আইনো যেতিয়া অৱলম্বন কৰা হয়, সকলো আইনৰ লগতে এখন প্ৰিয়াম্বল থাকে। প্ৰিয়াম্বল মানে হৈছে উদ্দেশ্যাৱলী, যাৰ জৰিয়তে আমি আইনখনৰ বিষয়ে জানিব পাৰোঁ যে আইনখনত কাৰ বাবে, কিহৰ বাবে, কেনেকৈ সেই আইনখন বনোৱা হৈছে, কি উদ্দেশ্য তাৰ। ঠিক সেইদৰে আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনখনৰো, আমাৰ ভাৰতৰ সংবিধানখনৰো এখন প্ৰিয়াম্বল আছে, যাৰ জৰিয়তে আমি বুজিব পাৰোঁ আমাৰ সংবিধানত কাৰ বাবে, কিহৰ বাবে, কি উদ্দেশ্যে বনোৱা হৈছে বা কাৰ উদ্দেশ্যত ৰাখি এই প্ৰিয়াম্বলখন বা এই সংবিধানখন বনোৱা হৈছে। প্ৰিয়াম্বলখনক ইণ্ট্ৰডাক্টৰী ষ্টেটমেণ্ট হয়, য'ত লিখা থাকিব সংবিধানৰ সকলো নিয়মাৱলী বা সকলোখিনি প্ৰধান ৱৰ্ডছবোৰ তাতে লিখা থাকিব, যাৰ জৰিয়তে আমি বুজিব পাৰিম আইনখনক। কিছু বিশেষজ্ঞই প্ৰিয়াম্বলখনক ব্লু প্ৰিণ্ট বুলি কয়। এতিয়া আপোনালোকে স্ক্ৰীনত দেখিছে প্ৰিয়াম্বলৰ মেইন ফ্ৰেমৱৰ্কটো। উই দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic and to secure to all its citizens justice, socially, economic and political, liberty of thought, expression, belief, faith and worship, equality of status and opportunity, and to promote among them all fraternity, assuring the dignity of the individual and the unity and integrity of the nation. In Constituent Assembly, this 26th day of November 1949, do hereby adopt, enact and to give to ourselves this Constitution. এইটো আমাৰ ভাৰতৰ সংবিধানৰ প্ৰিয়াম্বলৰ মেইন ফ্ৰেমৱৰ্ক হয়। প্ৰিয়াম্বল শব্দটো প্ৰথমতে আহিছিলে লেটিন ৱৰ্ড প্ৰিয়াম্বলাছ শব্দটোৰ পৰা, যাৰ অৰ্থই হৈছে ইণ্ট্ৰডাকশ্যন। আমি ইণ্ডিয়াৰ প্ৰিয়াম্বলখন এডপ্ট কৰিছোঁ USA কনষ্টিটিউশ্যনৰ পৰা। প্ৰিয়াম্বলখন হৈছে ইণ্ট্ৰডাকশ্যন আৰু ইণ্ট্ৰডাক্টৰী ষ্টেটমেণ্ট, পাৰ্পছ, ফিলচফি, ইউজেছ, আইডিয়াছ এণ্ড এছপাইৰেশ্যন, প্ৰিন্সিপলছ, অবজেক্টিভ, সকলো প্ৰিয়াম্বলৰ জৰিয়তে আমি বুজিব পাৰোঁ কোনো এখন আইনৰ লগতে আমি ভাৰতৰ সংবিধানখনো। তাৰপিছত আমি জানিব লাগিব আমাৰ প্ৰিয়াম্বলখন কেতিয়া এডপ্ট কৰা হৈছিলে। প্ৰথমতে আমি যেতিয়া কনষ্টিটিউশ্যন, এখন ভাৰতৰ সংবিধান লিখাৰ চিন্তা চৰ্চা কৰিছিলে, তেতিয়া পণ্ডিত জৱাহৰলাল নেহৰুৱে 30 ডিচেম্বৰ 1946ত এখন অবজেক্টিভ ৰিজলিউশ্যন কনষ্টিটিউশ্যন বনোৱাৰ কমিটিখনৰ আগত উপস্থাপন কৰিছিলে। সেই উদ্দেশ্যাৱলী আছিলে যে আমাৰ কনষ্টিটিউশ্যনখন কেনেকৈ কাৰ বাবে বনোৱা হ'ব, সেই সকলোবোৰ কথা তাতে লিখি তেখেতে উপস্থাপন কৰিছিলে। সেই অবজেক্টিভ ৰিজলিউশ্যনখনে পিছলৈ 22 জানুৱাৰী 1947ত প্ৰিয়াম্বল হিচাপে এডপ্ট কৰা হয়। ইণ্ডিয়ান কনষ্টিটিউশ্যনখন বনোৱাৰ পিছত বহুবাৰে এমেণ্ডমেণ্ট অনা হৈছে, বিভিন্ন নীতি নিয়ম সাল সলনি কৰা হৈছে, কিন্তু প্ৰিয়াম্বলখন এবাৰেই সাল সলনি কৰা হৈছিলে। সেইবাৰ হৈছে 42nd এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 1976ত। এই এমেণ্ডমেণ্টৰ জৰিয়তে 3টা নতুনকৈ শব্দ ইয়াত সংযোজন কৰা হৈছিল, যিকেইটা শব্দ প্ৰথম প্ৰিয়াম্বল যেতিয়া এডপ্ট কৰা হৈছিল তেতিয়া সেই ৱৰ্ডকেইটা বা শব্দকেইটা সংলগ্ন হৈ নাছিল। সেই শব্দকেইটা হৈছে ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টেগ্ৰিটি। এই তিনিওটা শব্দ 42nd এমেণ্ডমেণ্ট 1976ৰ জৰিয়তে সংলগ্ন কৰা হয় প্ৰিয়াম্বলত। তাৰপিছত আমি দেখিব পাৰোঁ উই দ্য পিপল, এই ৱৰ্ডকেইটাই বুজায়, এই চেণ্টেন্সটোৱে বুজায় চ'ৰ্চ অফ দি কনষ্টিটিউশ্যন। চ'ৰ্চ কিহৰ হয়? প্ৰিয়াম্বলখনত কোনো এক্সটাৰ্নেল ফ'ৰ্চে প্ৰিয়াম্বলখন বনোৱা নাই। আমাৰ কনষ্টিটিউশ্যনখন আমাৰ ইণ্ডিয়াৰ মানুহৰ কাৰণে বনোৱা হৈছে, আমাৰ কাৰণে বনোৱা হৈছে। কোনো এক্সটাৰ্নেল ফ'ৰ্চে আহি ইয়াতে ইণ্টাৰফেয়াৰেঞ্চ কৰিব নোৱাৰে। তাৰপিছতে আমি 5টা শব্দ দেখা পাওঁ, ছভৰেইন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক আৰু ৰিপাব্লিক। এই শব্দকেইটাই বুজায় নেচাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। এতিয়া আমি এই শব্দকেইটিৰ বিষয়ে সংক্ষেপে জানিবলৈ চেষ্টা কৰোঁ আহক। প্ৰথম শব্দটোৱে হৈছে ছভৰেইন।
ছভৰেইন মানে হৈছে ইণ্ডিয়া এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হয়। আমি কাৰো অধীনত নহয়, আমি কোনো এক্সটাৰ্নেল ফ'ৰ্চৰ অধীনত নহয়। আমাৰ যিখিনি ইণ্টাৰনেল কথা আছে আমি নিজেই মেনেজ কৰিব পাৰোঁ। আমাৰ কাৰো শক্তিৰ প্ৰয়োজন নাই। আমি নিজেই আমাৰ নিজৰ সকলো ইণ্টাৰনেল মেটাৰ্ছ আমি নিজেই ছল্ভ কৰিব পাৰোঁ। তাৰ পিছৰ ৱৰ্ডটো হৈছে ছ'চিয়েলিষ্ট। ছ'চিয়েলিষ্ট ৱৰ্ডটো আগতে কোৱাৰ দৰে প্ৰথম প্ৰিয়াম্বল যেতিয়া উপস্থাপন কৰা হৈছিল এই ৱৰ্ডটো তেতিয়া তাতে সংলগ্ন হৈ নাছিল। এই ৱৰ্ডটো 42nd এমেণ্ডমেণ্টৰ জৰিয়তে প্ৰিয়াম্বলত সংলগ্ন কৰা হৈছে। আমি ছ'চিয়েলিষ্ট ৱৰ্ডটো সদায় কমিউনিষ্ট ৱৰ্ডটোৰ লগত সংলগ্ন কৰি চাওঁ। ছ'চিয়েলিষ্ট ৱৰ্ডটো কমিউনিষ্ট ৱৰ্ডটোৰ লগত সংলগ্ন কৰি চোৱাৰ প্ৰধান কাৰণেই হৈছে কমিউনিষ্ট মানে হৈছে যেতিয়া কোনো এটা প্ৰডাকশ্যন হয় তেতিয়া সেই প্ৰডাকশ্যনৰ ওপৰত মানুহৰ লগতে গভৰ্ণমেণ্টৰো হাত থাকে, অৰ্থাৎ কণ্ট্ৰল থাকে। কিন্তু আমাৰ প্ৰিয়াম্বলত যোনটো ছ'চিয়েলিষ্ট ৱৰ্ডটো ইউজ কৰা হৈছে এইটো প্ৰধানকৈ মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ ফিলচফিৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে। এইটো তেখেতসকলৰ ফিলচফিৰ পৰাই লোৱা হৈছে। ইয়াৰ প্ৰধান কাৰণেই হৈছে ইয়াৰ প্ৰধান অবজেক্টিভ হৈছে আমাৰ ইণ্ডিয়াৰ পৰা যেন আমি প্ৰভাৰ্টি, ইগন'ৰেঞ্চ এইবোৰ সকলো শেষ কৰি পেলাব পাৰোঁ। তাৰ পিছৰ শব্দটোৱে হৈছে ছেকুলাৰ। ছেকুলাৰ শব্দটো 42nd এমেণ্ডমেণ্টৰ জৰিয়তে প্ৰিয়াম্বলত সংলগ্ন কৰা হৈছে। আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন পজিটিভ ছেকুলাৰিজিম হয়। প্ৰিয়াম্বলত যিটো ষ্টেট ইউজ কৰা হৈছে, ষ্টেট ৱৰ্ডটো ইউজ কৰা হৈছে সেইটো মানে হৈছে ভাৰতবৰ্ষকে বুজোৱা হৈছে। ছেকুলাৰ শব্দটোৰ প্ৰধান অৰ্থ হৈছে আমাৰ ভাৰতবৰ্ষৰ কোনো নিজৰ ধৰ্ম নাই। আমি সকলোৱে নিৰপেক্ষ ধৰ্মৰ, কিন্তু আমাৰ প্ৰতিজন ইণ্ডিভিজুৱেলৰ নিজৰ নিজৰ ধৰ্ম আছে। তাত আমাৰ নিজৰ নিজৰ ধৰ্ম অৱলম্বন কৰাৰ ৰাইটছ আছে, কিন্তু আমাৰ দেশখনৰ নিজৰ কোনো ধৰ্ম নাই। সেইবাবে কোৱা হয় ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ বুলি। তাৰ পিছৰ ৱৰ্ডটো হৈছে ডেম'ক্ৰেচি। ডেম' মানে হৈছে পিপল আৰু ক্ৰেচি মানে হৈছে ৰুল। আমাৰ গভৰ্ণমেণ্ট সদায় আমাৰ মানুহৰ ভোটৰ জৰিয়তে বনোৱা হয়। নিজে নিজে হায়াৰকি হিচাপে যেনে ৰজাৰ পুতেক ৰজা হৈছিলে তেনেকৈ আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট বনোৱা নহয়। আমাৰ মানুহৰ ভোটৰ জৰিয়তে আমাৰ ডেম'ক্ৰেচিও দুই প্ৰকাৰৰ হয়, ডাইৰেক্ট আৰু ইনডাইৰেক্ট। আমাৰ ভাৰতত ইনডাইৰেক্ট ডেম'ক্ৰেচি আছে। তাৰ পিছৰ ৱৰ্ডটো হৈছে ৰিপাব্লিক। আমাৰ ৰিয়েল হেড হৈছে প্ৰাইম মিনিষ্টাৰ আৰু নমিনেল হেড হৈছে প্ৰেছিডেণ্ট। আৰু দুজনকে আমি ইলেক্ট কৰি আনো। ইলেক্ট কৰিহে আমি সেই স্থানকেইটাত আমি ইলেক্ট কৰোঁ। তাৰপিছত আমি জানিব পাৰোঁ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন নৱেম্বৰ 26, 1949ত এডপ্ট কৰা হয়। এতিয়ালৈ এইখিনি জনাৰ পিছত আমি দুটা প্ৰশ্নৰ উত্তৰ জনাটো খুবেই প্ৰয়োজনীয়। সেইটো হৈছে কনষ্টিটিউশ্যন জানো প্ৰিয়াম্বলৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত যিটো প্ৰিয়াম্বল আছে, যিখন প্ৰিয়াম্বল আছে সেইখন জানো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট হয় নে নহয়? সেই বস্তুটো জনাৰ লগতে আমি জানিব লাগিব ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰিয়াম্বলখন এমেণ্ড কৰিব পাৰি নে নাই। মই আগতে বুজাই দিছোঁ যদিও এই দুটা কুৱেশ্যন আৰু ডিটেইলছত বুজাই দিবলৈ মই চেষ্টা এটা কৰিছোঁ। এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আমি আৰু এটা আৰ্টিকেলৰ কথা জানিব লাগিব, আৰ্টিকেল 368, যিয়ে বুজায় পাৱাৰ অফ পাৰ্লিয়ামেণ্টছ। আৰ্টিকেল 368ত লিখা আছে পাৰ্লিয়ামেণ্টে ইণ্ডিয়ান কনষ্টিটিউশ্যনক এমেণ্ডমেণ্ট কৰিব পাৰে। সেইকাৰণে আমি দুটা কেছ জানিব লাগিব এই বিষয়ে জানিবলৈ। সেই কেছ দুটা হৈছে, প্ৰথম কেছটো হৈছে ৰে বেৰুবন ইউনিয়ন এণ্ড এক্সচেঞ্জ অফ এনক্লেভছ। এই কেছটোৰ জৰিয়তে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছিল যে আৰ্টিকেল 368ৰ জৰিয়তে আমি কনষ্টিটিউশ্যনৰ যিকোনো পাৰ্টৰে এমেণ্ডমেণ্ট আনিব পাৰোঁ। কিন্তু প্ৰিয়াম্বল কনষ্টিটিউশ্যনৰ কোনো পাৰ্টৰ আণ্ডাৰত নহয় বাবে আমি প্ৰিয়াম্বলৰ এমেণ্ডমেণ্ট কৰিব নোৱাৰোঁ। কনষ্টিটিউশ্যনটো এমেণ্ডমেণ্ট হ'ব পাৰে কিন্তু প্ৰিয়াম্বল এই কেছৰ মতে এমেণ্ডমেণ্ট হ'ব নোৱাৰে বুলি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ পাছ কৰিছিলে। কিন্তু এই কেছটোৰ সময়ত যেতিয়া অৰ্ডাৰ পাছ কৰিছিলে সুপ্ৰিম কোৰ্টে এই কথা এটা অৱমাননা কৰিছিলে যে প্ৰিয়াম্বলখনক বাকীবোৰ পাৰ্ট যেনেকৈ কনষ্টিটিউশ্যনত সংলগ্ন কৰা হৈছিল ঠিক সেইদৰে প্ৰিয়াম্বলখনো সংলগ্ন কৰা হৈছিলে। এই কেছটোৰ ফিউচাৰত আমি দেখিবলৈ পাওঁ আন এটা কেছৰ জৰিয়তে। সেই কেছটো হৈছে কেশৱ নন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰেলা। এই কেছৰ জৰিয়তে আমি জানিব পাৰোঁ যে কনষ্টিটিউশ্যনৰ বেলেগ পাৰ্টবোৰৰ দৰে প্ৰিয়াম্বলকো ঠিক একেদৰে যেনেকৈ পাৰ্টছবোৰ এডপ্ট আৰু সংলগ্ন কৰা হৈছিল ঠিক সেইদৰে প্ৰিয়াম্বলকো কনষ্টিটিউশ্যনত
তেনেকৈয়ে সংলগ্ন কৰা হৈছিল। সেইকাৰণে যেনেকৈ বেলেগবোৰ পাৰ্ট এমেণ্ড কৰিব পাৰে ঠিক সেইদৰে প্ৰিয়াম্বলো এমেণ্ড কৰিব পাৰি বুলি এই কেছটোৰ জৰিয়তে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ পাছ কৰে। প্ৰিয়াম্বল যিহেতু বহুতো বেছিক ফিচাৰ্ছৰ লগত সংলগ্ন হৈ আছে, সেইবাবে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়ে যে আৰ্টিকেল 368ৰ জৰিয়তে পাৰ্লিয়ামেণ্টে সকলোবোৰ পাৰ্ট যেনেকৈ এমেণ্ড কৰিব পাৰে ঠিক সেইদৰে প্ৰিয়াম্বলো এমেণ্ড কৰিব পাৰে, যদিও প্ৰিয়াম্বলৰ যোনটো বেছিক ফিচাৰ্ছ হয় বা যোনটো বেছিক ফ্ৰেমৱৰ্ক হয় তাক সাল সলনি কৰিব নোৱাৰে। কনষ্টিটিউশ্যন এডপ্ট কৰাৰ পিছত মাত্ৰ এবাৰেই প্ৰিয়াম্বল এমেণ্ড কৰা হৈছে, সেইটো হৈছে 1976ত 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে, যাৰ জৰিয়তে আগতে উল্লেখ কৰাৰ দৰে 3টা ৱৰ্ড সংলগ্ন কৰা হৈছিলে। সেইকেইটা হৈছে ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টেগ্ৰিটি। এইখিনিয়ে প্ৰিয়াম্বলৰ বিষয়ে জানিবলগীয়া কথা আছিলে। মই চেষ্টা কৰিছোঁ আপোনালোকক সহজ ভাষাত বুজাই দিব বাবে। যদিহে ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটি, তেতিয়া আগলৈ আহিবলগীয়া ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে লাভ কৰিব পাৰিব। যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেন্তে নিজৰ বন্ধু বান্ধৱীৰ লগতে আত্মীয়কো ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তলত আমাৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ফেচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ লিংকসমূহ দিয়া হৈছে। ইয়াৰ জৰিয়তে আপোনালোকে আমাৰ লগত কথা পাতিব পাৰিব বা আমাক লগ পাব পাৰিব, আমাক ফ'ল' কৰি ৰাখিব পাৰিব, যেন ফিউচাৰত আপোনালোকে বিভিন্ন মতামত আমাক আগবঢ়াব পাৰে। যদিহে ভিডিঅ'টিত কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে সেইখিনি শুধৰাই দিব বুলি আশা ৰাখিছোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।